আসাম ইউনিভাৰ্চিটিৰ ফালৰ পৰা নতুনকৈ ওলাইছে 7টা গেষ্ট ফেচিলিটিৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে ইয়াৰ অনলাইন এপ্লাই কৰা লাষ্ট ডেট হৈছে আপোনালোকৰ 23 ডিচেম্বৰ 2024 লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে আপোনালোকৰ 7টা গেষ্ট ফেচিলিটি কাৰণে আৰু ইয়াৰে আপোনালোকৰ ধৰি দিছে ইউআৰৰ কাৰণে আছে 3টা এছচিৰ কাৰণে আছে এটা এছটিৰ কাৰণে আছে এটা ওবিচিৰ কাৰণে আছে এটা ইডব্লিউএছৰ কাৰণে আছে এটা আৰু ইয়াৰ সাবজেক্ট ওয়াইজ ভেকেন্সিটো হৈছে বটনী কাৰণে 2টা জুলজিৰ কাৰণে আছে 2টা ফিজিক্সৰ কাৰণে আছে এটা আৰু মেথমেটিক্সৰ কাৰণে আছে এটা পোষ্ট আৰু এডুকেশ্যন 1 বুলি এটা আছে ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনটো প্ৰত্যেকগিটা বিভাগৰ আপোনালোকৰ ইয়াত বেলেগ বেলেগকৈ ধৰি দিয়া আছে আৰু অনলাইন যোগে যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে eus.ac.in এই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব